হাই গাইজ, কি খবৰ? ভালে আছেনে আপোনালোকে? ময়ো ভালে আছোঁ। প্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া গধূলা হ'বই হ'লহি। মই ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আপোনালোকে শুনিব পাইছে চাগে ভাগৱত হৈ আছে, তো আমি অকণ পাছতকৈ ভাগৱতলৈ যাম আৰু সেইকাৰণে ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব কেনেকুৱা কি হ'ল। এতিয়া বলক ওলাই গৈ দেখুৱাই আছোঁ। এয়া বন্তি জ্বলাবৰ কাৰণে বস্তুখিনি ঠিক ঠাক কৰি ল'লোঁ। কি তই পিন্ধিবি? গাইজ, লাইটৰ পোহৰটো অলপ কম, সেইকাৰণে মানে ভিতৰতো অলপ আন্ধাৰ আন্ধাৰ দেখি আছে। তো গাইজ, লাইট হ'ল, তো আমি যাবলৈ ওলাইছোঁ। কেনেকুৱা লাগিছে ক'বচোন। আন্ধাৰ, লাইটৰ পোহৰটো ইমান বেছি নহয়। তামোল খাই ৰঙালী হৈ আছিলোঁ। তাত যে চাওঁ No. তো গাইজ, এতিয়া ৰাখিছোঁ, তাত গৈ দেখুৱাই আছোঁ। গাইজ, আমি ঘৰৰ পৰা ওলাই গৈ আহিলোঁ। আন্ধাৰ হৈ আছে। এয়া মাই আৰু আমাৰ ওচৰৰ বৌজনী গৈ আছে, আৰু ইমান গাড়ী মটৰ, এইবিলাক দোকানবিলাক। এয়া আমি আহি চাৰিআলি পালোহি। গাইছে চাকি বন্তি লৈ লওঁ, লৈ পেলাই গৈ আছোঁ। এইখন আমাৰ চাৰিআলিখন। ৰাতি দেৰি হৈছে নহয়, কেনে দোকানবিলাক বন্ধ কৰিছে আৰু এনেই খোলা থাকে। গাইছে সন্মুখৰখিনি চাওক, কি ধুনীয়াকৈ বন্তি জ্বলাই থৈছে। সেয়া সন্মুখৰখিনি পালোঁ। সেয়া ভিতৰত হৈছে এয়া চেণ্ডেলবিলাক থৈ লওঁ, য'ত ত'ত থ'ব নোৱাৰি নহয়, সেইকাৰণে ইয়াতে থৈ লওঁ। আৰু এয়া সমাজৰ গোপিনীবিলাক ভকতসকল আৰু ব্যাখ্যা ইয়া কৰি আছে। এয়া মন্দিৰৰ মেইন যিখন থাপনা বুলি কয় ন, সেই জেগাত এইখিনি এই দুজন কৃষ্ণ, কি ধুনীয়া।
এয়া ব্যাখ্যা কৰি আছে। যদি তোমাৰ জ্ঞান হয় তেতিয়াহ'লে তুমি এই জ্ঞানটো আৰু এয়া আমাৰ সম্পূৰ্ণ নামঘৰটো চাওক। ইয়াৰ পৰা বহি মানুহে শুনিব পাৰে। গাইছ এজনী আমাৰ ওচৰৰ আইতা এজনী কি ধুনীয়াকৈ চাই আছে, ভাবিছে মই ফটো মাৰি আছোঁ নেকি। আৰু গাইছ আমি চাহ খাবলৈ আহিছোঁ। চাহ খাই গৈ আহি অলপ শুনিলোঁ, মানে ভিডিঅ'টো সম্পূৰ্ণ দেখুওৱা নাই এতিয়া। সম্পূৰ্ণ দেখুৱাবলৈ গ'লে বহুত দীঘল হৈ যাব, সেইকাৰণে তেনেকেই আধা আধাকৈ দেখুৱাইছোঁ। গাইছে বহুত সময় হৈ গ'ল, 11টা বাজিলে, আৰু সেইকাৰণে আমি সকলোৱে চাউল প্ৰসাদ খাবলৈ বহিছোঁ। গাইছ এয়া খাই বৈ আহি বহিছোঁহি, আৰু মানুহ আজি ইমান হোৱা নাই, কাইলৈ আৰু পৰহিলৈ বেছি হয়। এয়া পোৱালি বাপেক পোৱালি চম্ভালিছে, এইফালে মাক ভাগৱতৰ প্ৰথম দিনে মানুহ ইমান নাই তেনে, আৰু এখেত লোক ষ্টাইলৰ 1 নম্বৰ দেখিছে হাই গাইছ, আমি কালি ৰাতি অহা বহুত দেৰি হ'ল, আৰু সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল। সেইকাৰণে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া পোৱালি মুখখন ভালকৈ এজনী পাপৰিবা গোটেই মুখখন চা তাজনী আমাৰ মায়ে গাইছ আজি আমাৰ ঘৰত খানা হৈছে। কি গাইছ এয়া জেঠাইক আজি ভাত বনাব লগাই দিছোঁ, এয়া মাংস বনাই আছে। কেইদিন খাবলৈ দিছে মানে গাইছ এয়া সকলো জনাপানী খাবলৈ বহিলোঁ। গাইছ এই ৰাক্ষস সোপাই ভাত পানী খালে আকৌ টেঙা খাব বহিছে। টেঙা খাবি আৰু হা ঐ তই অকলে খাবি নাই
নাই বাইদেউ অকলে খাব এয়া কি দিছ জলকীয়া গৈ দিছে খাবই দিবা দে জলকীয়া গৈ দি আম টেঙা জলকীয়া গৈ চাওঁ চলা টপালি টপালি খাইছ No. I hold him up. এইফালে কি করে গান লগে ভাতে নাখায় বোলে সেইকাৰণে ধুলে সেইকাৰণে খালে হে গাইছ আমি ডবলক গৈ আছোঁ গাইছ এতিয়া আমি গৈ আছোঁ ডবলক মানে বাহঁতৰ ঘৰত গৈ আছোঁ আৰু এতিয়া ভাটি পেলা হ'ল তো বাকীখিনি গৈ দেখুৱাই আছোঁ এয়া ভণ্টি আৰু জেঠাই এখন গাঁৱত বাহঁতৰ গাঁওখন আৰু এয়া ৰাস্তা অৱস্থা নাই এয়া বাহঁতৰ ঘৰ পালোহি এতিয়া আমাৰ বাহঁতৰ ঘৰতে গাইছ আমি